যদি মোক এৰি যাবই আছিলে তেনেহ'লে তুমি মোৰ ইমান কাষলৈ কিয় আহিছিলা? ইমান মিছা প্ৰতিশ্ৰুতি কিহৰ বাবে? আই লাভ ইউ ছ' মাছ। মই তোমাৰ অবিহনে থাকিব নোৱাৰিম। যি হৈ গ'লেও মই কেতিয়াও তোমাক এৰি নাযাওঁ। কিয় প্ৰয়োজন আছিল ইমানবোৰ মিছা প্ৰতিশ্ৰুতিৰ? মইতো ভাবি লৈছিলোঁ ন যে তুমি মোৰ সৈতে গোটেই জীৱন থাকিবা। মই ইমান ভাল পোৱাৰ পাছতো তুমি বুজি নাপালা মোক। সদায় মই মোৰ বেষ্ট দিছিলোঁ ন। এটা কথা সদায় মনত ৰাখিবা, প্ৰতিজন মানুহৰ জীৱনত এনেকুৱা এটা সময় আহে যে তেওঁক মাত্ৰ সঁচা প্ৰেম ভাল পোৱাৰ প্ৰয়োজন হয়। তোমাৰ জীৱনতো এদিন আহিব এনেকুৱা সময়, কিন্তু তুমি সঁচা ভাল পোৱা কেতিয়াও নাপাবা। জীৱনত কেতিয়াও প্ৰেমৰ ভিক্ষা নুখুজিবা। কেতিয়াও জোৰ জবৰদস্তি কাকোৱে নিজৰ কৰিব নুখুজিবা। কাৰণ এনেকুৱা কৰিলে তুমি তোমাৰ সন্মুখত থকা ব্যক্তিজন বা জনীৰ চকুত আৰু তল পৰি যাবা। ময়ো এইবোৰ কৰিছিলোঁ, বিশ্বাস কৰা। লাজ অপমানৰ বাহিৰে একোৱে নোপোৱা। যদি তোমাৰ এনেকুৱা লাগে যে তোমাৰ পাৰ্টনাৰজন বা জনী বেলেগ হয়, তোমাৰ কথা বুজিব, তেনেহ'লে তুমি ভুল ভাবিছা। আমি সম্পৰ্কত এইটো পাহৰি যাওঁ যে এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ দুইফালৰ পৰা সমান এফৰ্টছ থাকিব লাগিব। যদি তুমি তোমাৰ 100% এফৰ্টছ লগোৱাৰ পাছতো তেওঁ তোমাক বুজা নাই, তেনেহ'লে এটা কথা বুজি লোৱা যে এতিয়া আৰু তেওঁ তোমাৰ হৈ থকা নাই। যি ৰাইট পাৰ্চন হ'ব ন তোমাৰ বাবে, তেওঁ তোমাৰ জীৱনত এনেকুৱা এটা দিন কেতিয়াও আহিবই নিদিয়ে। লাগিলে যিমানেই কাজিয়া নহওক, তেওঁ তোমাক বুজিব, তোমাৰ ফিলিংছবোৰ বুজিব। চাওঁতে চাওঁতে বহুত সময় হৈ গ'ল তোমাক নেদেখা। বহুতকেইটা নতুন অভ্যাস তুমি হয়তো আপোন কৰি ল'লা। আগৰ দৰে এতিয়া একোৱে নাথাকিব। নাজানো এতিয়া তোমাৰ হেয়াৰ ষ্টাইল কেনেকুৱা ৰাখিছা। তুমি জানি সুখী হ'বা যে লাহে লাহে মই তোমাক পাহৰিব লৈছোঁ। তুমি কেনেকৈ হাঁহিছিলা, তোমাৰ মাত খাৰ, এই সকলোবোৰ পাহৰিব লৈছোঁ। আৰু এই কাৰণে মোৰ এটা বেলেগ ধৰণৰ ফিল হৈছে। হৃদয়ে বিচাৰে বেলেগ আৰু জীৱনটোৱে বিচাৰে বেলেগ। তোমাৰ ওচৰত ক্ষমাও খুজিব আছে। প্ৰথমতে বহুত বেছি কষ্ট হৈছিল, ইমান খং উঠিছিল যে তোমাৰ বাবে মোৰ মুখৰ পৰা অভিশাপ ওলাই গৈছিল। কিন্তু এতিয়া মই ঠিকেই আছোঁ। কিন্তু তুমি যে মোক এৰি গ'লা, কিয় এৰি গ'লা, এই কথা মই আজিলৈকে বুজিব নোৱাৰিলোঁ। বাৰু বাদ দিয়া, কাৰণ যি হ'লেও তুমি স্মৃতিবোৰ বৰ ধুনীয়া দি গ'লা। কিন্তু তেতিয়া বেছি ভাল লাগিলহেঁতেন যিদৰে আমাৰ সম্পৰ্কটো ধুনীয়া আছিলে, ঠিক তেনেদৰে ইয়াৰ সমাপ্তিও ধুনীয়া হোৱা হ'লে।